অসমত অকল অসম নহয়, গোটেই হিমালয় পাহাৰৰ দাঁতি কাষৰীয়া অঞ্চলত যিসকল মানুহ থাকে, এই মানুহবিলাকে পৰিৱৰ্তন হ'ব নাজানিলে। আৰু তাকে জনজাতি মানে পিছপৰা নহয়। এতিয়া আগতে জনজাতি আমাৰ কেইটামান থাকি গ'ল, কেলে থাকি গ'ল? জনজাতি হওক নহওক কিয় লাগে? জনজাতি মানে এইটো পিছপৰা, দুখীয়া, একো নাজানা। গতিকে বেলেগে জনজাতি বুলি ক'লেতো এনেকুৱা ভাবিব। গতিকে জনজাতি হওক নহওক টেনশ্যন নাছিলে। কিন্তু আজিতো বুজি পালে জনজাতি কাক কয়, ট্ৰাইবছ কাক কয়, যিসকল নিজৰ এটা নিজস্ব ভাষা, কলা, সংস্কৃতিৰ পৰা আৰম্ভ কৰি সমাজৰ ৰীতি নীতি, ভগৱানলৈকে নিজৰ। আমাৰ ভগৱান নিজৰ নহয় জানো? বেলেগৰ নহয়। আমাৰ ভগৱান বেদত, উপনিষদত বা পুৰাণ মহাপুৰাণত লিখাকেইটা আমাৰ ঈশ্বৰ নহয়। আমাৰ জনজাতিবিলাকৰ ঈশ্বৰৰ নাম নিজৰ নিজৰ আছে চব, হয় না নহয়? ঈশ্বৰো নিজৰ। কি অদ্ভুত জাতি! আমাৰ চব নিজৰ হয় জাতিৰ। ঈশ্বৰ নিজৰ, দেৱতা নিজৰ, দেৱতাক পূজা কৰাৰ নিয়ম নিজৰ। আমাৰ তাত যি আছে আমি সেইটোৱে পূজা কৰোঁ। এই গেন্দা ফুলবিলাকেতো আমি কেতিয়াও পূজা কৰা নাছিল আগতে। আমাৰ ফুলবিলাক নেচাৰেল, আৰু এইটো সজোৱা ফুল নহয়, জংঘলত উৎপন্ন হোৱা ফুল আছে কিছু ফুল। এই ফুলটো দিয়েহে আমি পূজা কৰোঁ, আৰু ঈশ্বৰে তাকহে পবিত্ৰ বুলি গ্ৰহণ কৰে। সেইটো হ'ল আমাৰ জনজাতি সমাজৰ বিশ্বাস। এইবোৰ জনজাতিয়ে গোটেই ভাৰতবৰ্ষত এই ভাৰতৰ সভ্যতা, সংস্কৃতি, আমাৰ সমাজৰ ৰীতি নীতি, ধৰ্ম পালন চব ধৰি ৰাখিছে। ভাৰতত জনজাতিৰ বাদে অন্যবিলাকৰ তাত আচল বস্তুটো বিচাৰি নাপায়। আচলটো কোনে ৰাখি আছে? জনজাতিসকলে। আজিকালি বিবাহ বোলে কৰ্ডত লিখা লিখি হ'লে হয়। এইটো কিবা আমাৰ সংস্কৃতি নেকি ভাৰতৰ? এইটোতো সংস্কৃতি হ'ব নোৱাৰে। ক'ৰবাত মন্দিৰত সোমাই গ'ল, সেন্দুৰ লগাই থৈ ল'লে, মই বিয়া পাতি আহিলোঁ, এইটোও হয়। কিন্তু ট্ৰাইবেল সমাজত এইটো নহয়, হয় না নহয়? ট্ৰাইবেল সমাজত ৰাইজক লৈ, সাক্ষী লৈ, প্ৰতীক্ষাও ল'ব লাগিব যে আমি এৰা এৰি নহওঁ। ঠেং ভাঙিলেও লগত থাকিম, বেমাৰ হ'লেও লগত থাকিম, ল'ৰা ছোৱালী যি জন্ম হ'ব দুইজনে আমি যত্ন ল'ম। বিয়াৰ দিনা সেইখিনি আমি কথা ক'ব লাগে। আমাক এনেকৈ ক'ব দিয়া হয়, আমাৰ যিজনে বিয়াটো কৰি দিয়ে ট্ৰাইবেলত। আমাৰ বিশ্বাসটো হ'ল যে সাক্ষী দি ফালে আমি এটা প্ৰতিশ্ৰুতি দিব লাগিব যে আমি এৰা এৰি নহ'ম। সেইকাৰণে আমাৰ ট্ৰাইবেল সমাজত এনে কোনোবা ল'ৰাই ছোৱালীক লৈ আহিলে সেইটো আমি স্বীকাৰ নকৰোঁ। পুনৰ সি বিবাহ ল'বই লাগিব, নহ'লে সেইটো বিবাহ নামানে। গতিকে আমাৰটো হ'ল তেনেকুৱা, চব ক্ষেত্ৰতে সমাজৰ ৰীতি নীতি আমি ধৰি ৰাখিছোঁ। বিয়া বাৰু কৰোঁতে ৰাতিত নাচি বাগি ৰাতিপুৱালেও আপত্তি নাই। অকল আজিকালি লেখা পঢ়া জানা মানুহবিলাক ডিষ্টাৰ্ব দিয়ে। সেই ইমান টাইম কিয় লাগে? শ্বৰ্টকাট ক'লে শ্বৰ্টকাট কৰিব কয় বিয়াটো। আৰু বিয়াটো শ্বৰ্টকাট হয় নেকি? কিন্তু গাঁৱৰ মানুহে আমনি লাগে জানো? আমাৰ ৰাইজে আমনি লাগে জানো? সমাজৰ কোনো ৰীতি নীতিক পালন কৰাৰ ক্ষেত্ৰত আমাৰ গাঁৱৰ মানুহে কেতিয়াও আমনি নালাগে। যদি পূজা কৰিব লাগে ৰাতিপুৱা উঠি সন্ধিয়ালৈকে পথাৰত থাকি পূজা পাঠ কৰি থাকিব লাগে, পূৰা কৰিহে ঘৰত ঘূৰি আহিব। শ্বৰ্টকাট কৰি ফালে 10টাত যায়, 12টাত পাল মাৰি ফালে নাহে। এইটোৱেই হ'ল ট্ৰাইবেল কেৰেক্টাৰ। আমি অলপ বাহিৰত থাকি ৰাজনীতি কৰি কেতিয়াবা নিজতকৈতো বেছি, যেনেকৈ মই লেট আহি পালোঁ। স্বভাৱ আমাৰহে বেয়া হৈছে, ৰাইজৰ স্বভাৱটো বেয়া হোৱা নাই, হয় না নহয়? আপোনালোকে ড্ৰেছ পাতি পিন্ধি আহিলেও মই এতিয়াহে পালোঁ মই অলপমান, নহ'লে মোৰ লগত নাহিলে, হয় না নহয়? তো আমাৰ নিচিনা মানুহে লাহেকৈ 2 নম্বৰী হ'ব খোজে। কিন্তু ৰাইজ ঠিকেই আছে। বিয়া হ'ব লাগে নিয়মেদি, লাগিলে 1 ৰাতি পূৰা হওক, আপত্তি নাই। ৰাতিপুৱা 3টাত থ'বলৈ যাব, আপত্তি নাই। পূৰা চলি থাকিব, কোনো আমনি নাই। পূজা পাঠ যি কৰিব লাগে আমনি নাই। আমিতো আমনি কৰিলে বোলে মুৰ্গী দিব লাগে, কিবা দিব লাগে, হ'ব দে আজি হাতো দিলেও হ'ব। আমাৰতো এনেকুৱা হ'ব খোজে, ঈশ্বৰে খাব দে আৰু আমিষ হ'লেই হ'ল। কিন্তু আমাৰ যিটো
যদি কলা পাৰ লাগে বুলি কয় কলা পাৰ লাগিবই, যদি বগা পাৰ লাগে বগা পাৰ লাগিবই, যদি ছাগলীটো কলা হ'ব লাগে তো কলা হ'বই লাগিব। কিন্তু লিখা পঢ়াকেইটা আৰে ছাগল ছাগল আৰু কি আছে, হয় না? পাৰ আৰু কলাই হওক বগাই হওক। কিন্তু গাঁৱৰ মানুহ মানিব, আমাৰ ৰাইজে মানিব জানো? পূজাৰীও পলাব, খালি মঘে ধৰিব দেৱতাই। আৰু আমাৰতো দেৱতা ধৰে। আজিলৈকে ট্ৰাইবেলৰ লগত দেৱতা নেৰিলেলো। ট্ৰাইবেলে পূজা পাঠ কৰা থানত যদি পেচাব কৰে গেল আৰু সি হাগামোটা কৰিলে গেল আৰু, হয় না নহয়? আৰু আমিতো কৰিবই নোৱাৰো, হয় না নহয়? আমিতো কৰিবই নোৱাৰো। কাৰণ কিয়? আমি চবে দেখি আছো ঈশ্বৰক অৱহেলা কৰিলে, দেৱ দেৱীক অপমান কৰিলে কি শাস্তি পায় এইটো ট্ৰাইবেল মানুহে জানে। এইকাৰণে এই ট্ৰাইবেলক আজিলৈকে ঈশ্বৰে ৰাখি আছে, ঈশ্বৰে ৰাখি আছে। দুনিয়াৰ কি কি বস্তু আহিল কিন্তু আমি সলনি নহ'ল। তিৱাকেইটাতো ইয়াত চেজ হ'ব লাগিছিলে, কেইটানো তিৱা আছে? মহাভাৰত ৰামায়ণৰ পৰা ইয়াত কি কি বস্তু আহিল? তিৱাই নললে, দুইটামান ললে। দুইটামানতো আমাৰ স্বভাৱ দোষ থাকে, চবৰে পৰিয়ালতো থাকে। পাঁচটা দাদা ভাই হ'লে গণ্ডগোলীয়া এটা দুটা থাকে, ঘৰৰ কথা মতে নচলা, নিয়ম নীতি মতে নচলা। তো জাতি এটাতো আমাৰ তেনেকুৱা কিছুমান থাকে, কিন্তু হলিওতো শেষ হৈ গ'ল জানো তিৱা জাতি? শেষ হোৱা নাই, শেষ হোৱা নাই। কোনেও কোৱা নাই, কোনেও সহযোগ কৰা নাই, কোনেও সহায় কৰা নাই। কিন্তু জাতিৰ ভাষা, কলা, সংস্কৃতি আজিলৈকেতো জীয়াই থাকিল। তো গোটেই যদি আমি জনজাতিৰ মানুহখিনিক চাওঁ, এতিয়া বাৰু অট'নমাছ কাউন্সিল পালে, অলপ চলপ টকা পইচা পালে, কিন্তু একোতো পোৱা নাছিলে এটা সময়, তথাপিতো ধৰি ৰাখি আছে গোটেইটো। গতিকে ট্ৰাইবেল মানুহবিলাক হ'ল লাইক এ গ'ল্ড, সোণৰ নিচিনা। সোণ না সোণ কয়, সোণা, বড়োবিলাকে সোণা বুলি কয়। দেৱেন্দ্ৰা কি ক'ব? সোণা, সোণ, সোণৰ নিচিনা। সোণ কেতিয়াও চেঞ্জ নহয়, যাৰে লগত নাথাকক সি সোণ হৈয়ে থাকে। যদি বোকাত থাকে তথাপিও সোণ, যদি জুইত পৰে জ্বলি যোৱাৰ পিছত, গিলি যোৱাৰ পিছত ঠাণ্ডা হ'লে আকৌ সোণ। যদি ৱালত চিটকা খায় 100 বছৰত যদি ঘৰখন ভাঙে তথাপিও সোণ হৈয়ে থাকিব। গোবৰত পৰিলেও সোণ, ক'ৰবাত পৰিলেও সোণ। গতিকে ট্ৰাইবেলত তেনেকুৱা য'তে নাথাকক। এতিয়া দেৱেন্দ্ৰা ইমান ডাঙৰ অফিচাৰ হৈ ৰিটায়াৰ্ড হৈছে, কল্পনা কৰকচোন। কিন্তু যাই নাই না বুলি সুধিবই, ভাত খালে নাই নেকি বস্তু? এইটো ট্ৰাইবেল কেৰেক্টাৰ, জনজাতিৰ স্বভাৱ। ইমান ডাঙৰ মানুহজন নিজৰ ক'ত দূৰদৰ্শনৰ মানুহৰ লগত থাকে, আমাৰ লগতে থাকিলে চাচোন। এইটোৱে হ'ল খুন। মানে ক'ত সাগৰত আছিল, ৰাজ দৰবাৰত ক'ৰবাত চিটকাই থৈছিল, হয় না নহয়? জুইত জঁপিয়াই পৰিছিল, কিন্তু যাই আকৌ ইয়াতে আহিল, যাই, হয় না নহয়? আপোনালোকৰ লগতে তামচা পটি কৰি ভাল পাইছে। এইটো হ'ল ট্ৰাইবেল কেৰেক্টাৰ। আমাৰ ৰঞ্জিত শেখাৰ মুছাহাৰী ডাঙৰীয়া কি হোৱা নাই, আহি আজি আকৌ এই একে, সেইটোৱে ভাল পায়। এতিয়া গুৱাহাটী এছ'চিয়েশ্যনৰ নামত ট্ৰাইবেলৰ যিকোনো মাতিলে আহিব আৰু চব সিটোৱে কৰিব যিটো গাঁৱৰ মানুহে কৰে। সেইটোৱে হ'ল ট্ৰাইবেল মানুহ। ট্ৰাইবেল মানুহবিলাক সোণৰ নিচিনা অৰিজিনেল বস্তু, অৰিজিনেল। এতিয়া গুৱাহাটীত যিবিলাকে থাকে, মা দেউতাক লৈ যাচোন, থাকিব নেকি লগত? যিমানে ঘিউ মাখন খুৱাওক এই পলাবলৈ চেষ্টা কৰি থাকে। জেলৰ নিচিনা এই প্লেটত থাকিব নোৱাৰে। আমাৰতো হ'ল বাৰী বস্তি, অলপমান হওক নহওক, খেতি বাতি চাই থাকিব, দৌৰি মুৰ্গী ছাগলী চাই থাকিব। এইটো নহ'লে আমাৰ মানুহ চলিব নোৱাৰে। তো সেইটো হ'ল জনজাতি। আৰু এই কালচাৰটো সেইকাৰণে জনজাতিত আছে। আজি হলিউড না বলিউড, হিন্দী চিনেমাতনো কি কালচাৰ আছে? যিবিলাক লং পেণ্ট চংপেণ্ট পিন্ধি নাচে এক্টৰ এক্ট্ৰেছে, এই কিবা ভাৰতীয় কিবা নাচৰ কিবা এটা আছে জানো তাত? একোতো নাই, একো নাই। কিন্তু ভাৰতীয় চিনেমা, কিন্তু সংস্কৃতি ক'ত? সংস্কৃতিটো তাত বিচাৰি নাপায়। গতিকে সংস্কৃতি কাৰ তাত আছে? জনজাতি হওক, আদিবাসীসকলৰ সংস্কৃতি আছে, অসমৰ জনজাতিসকলৰ সংস্কৃতি আছে। গোটেই নিয়ম নীতি চব
ঈশ্বৰক মানি পালে পূজা পাঠ কৰা আমাৰতো ধৰ্ম প্ৰচাৰক নাই ইয়াত যিমান আমি জাতি আহিছে না লিখা ধৰ্ম পুথিও নাই মুখস্থতে চলে আমাৰ আৰু অৰিজিনেল এজনৰ পিছত এজন এজনৰ পিছত এজনে লৈ আহি আছে আৰু ভগৱানে লৈ লয় মন্ত্ৰ মাৰি থাকিলে মৰি যায় পাৰা বড়োবিলাকত মানে গাৰ্জা পূজাত যেতিয়া গাৰ্জা পূজা হয় এই গাৰ্জা পূজাত যদি ঈশ্বৰক লৈ যাব কয় পাৰ মন্ত্ৰ মাৰি থাকোঁতে মৰি যায় তাৰমানে ঈশ্বৰে লৈ যায় কোনো লিখা নাই কিন্তু অৰিজিনেল এজনে আনজনক চবতকৈ বিশ্বাসীকহে মন্ত্ৰ বিদ্যাটো দি যায় কিতাপ পঢ়ি ওজা হ'ব নোৱাৰে কিতাপ পঢ়ি কি ক'ব পূজাৰীটো এইটো মন্ত্ৰ মাৰাটো ওজা এইটো হ'ব নোৱাৰে সি গুৰুজনৰ পৰা দীক্ষা ল'বই লাগিব আৰু সেইটো নল'লে তাৰ কথা ঈশ্বৰে নামানে ঈশ্বৰক কৈ যাব লাগিব প্ৰভু মইতো বুঢ়া হ'লো কেতিয়া যায় কোনো ঠিক নাই মোৰ বিদ্যাটো তাকে দিছোঁ যিবোৰ কথা মই কৈছিলোঁ মোৰ পৰা যি শব্দবিলাক ওলাইছিলে তেওঁৰ মুখৰ পৰা ওলালে আপুনি যেন মোক যেনেকৈ গ্ৰহণ কৰিছে এনেকৈ যাতে গ্ৰহণ কৰি লয় তাক এনেকুৱা কৈ পালে দীক্ষা দি যায় ঈশ্বৰক কৈ পালে যে কিবা সি ভুল কৰিলেও ক্ষমা কৰিব গতিকে এতিয়া মই তাক দায়িত্ব অৰ্পণ কৰিলোঁ আৰু সেইদিনাৰ পৰা সি ওজা হৈ ওলাব পাৰিব নহ'লে জগালি হৈ থাকিব লাগিব সি হয় না নহয় আমাৰ ধৰ্ম হ'ল সেইটো মুখে 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 চলি থকা কিন্তু এতিয়া এনেকুৱা হ'লে নহ'ব দেৱেন্দ্ৰ যিটো কৰিছে প্ৰদৰ্শন ভালৰ পৰা ভাল আমি কৰি যাই থাকিব লাগিব আমাৰ সংস্কৃতিৰ কথাবিলাক লিখিব লাগিব যিটো গোবা ইয়াতে স্মৃতি গ্ৰন্থ ওলাইছে মই অলপ চাইছোঁ সকলো জাতি জনগোষ্ঠীৰ আমাৰ সংস্কৃতিৰ বিষয়ে আমাৰ গুণী জ্ঞানী ব্যক্তিসকলে ইয়াত আৰ্টিকেল লিখি দিছে তো তেনেকুৱা আমি লিখিব লাগিব চবটোৱে এইটোৱেই ইতিহাস মহাভাৰতৰ সময়ৰ যিসকল অসমৰ বীৰ বীৰাংগনা আছিলে তেওঁলোকক অসুৰ বুলি কৈছে আৰু ইতিহাসবিদবিলাকে হিষ্ট্ৰিয়ানবিলাকে আজিৰ ট্ৰাইবেলবিলাকে এওঁলোকৰ বংশধৰ বুলি কৈছে বংশধৰ এই